মৰ্নিং এভৰিৱান মই অন্য এটা ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হৈছে 20 তাৰিখ আৰু এতিয়া মই ৰাতিপুৱা ওলাই কৰি হৈ গ'ল এতিয়া আমি আজি গুৱাহাটীলৈ যামগৈ সোনকালে ওলালোঁ আজি কাৰণ 11টাৰ আগে গুৱাহাটীত সোমাবগৈ লাগিব সেইকাৰণে এতিয়া যাবলৈ ওলালোঁ ঠিক আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আজি আমি ঘৰ পোৱালৈকে তো যাবলৈতো মন নাযায় মাৰ ঘৰলৈ আহিলে কিন্তু যাবতো লাগিবই এতিয়া বেয়াও লাগিছে এমাহমান পটককৈ গুচি গ'ল গমেই নাপালোঁ চবৰে চাগে আপোনালোক সকলোৰে এনেকুৱা হয় চাগে যোৱাৰ সময়ত মোৰ বহুত বেয়া লাগি থাকে যোৱাৰ সময়ত এতিয়া উপায় নাই যাওঁগৈ আকৌ কেতিয়া অহা হয় ভগৱানে জানে ঠিক আছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব আমি আজি আহিছোঁ আপোনাৰ মৰিগাঁও ফালেদি আহিছোঁ মৰিগাঁও হৈ পেলাই যাম আমি আজি ৰহা হৈ যোৱা নাই কাৰণ আমাৰ নিজৰ জেগাতে দুটা টোল গেট পইচা দিব লাগে সেইকাৰণে আমি এইফালেদি আহিছোঁ এইফালেদি আহিলে আপোনাৰ টাইমটো অলপমান বেছি লাগে যদিও এইফালেদি আহিছোঁ ভালেই এইফালে আহিও ভাল লাগে ৰাস্তা বহুত ধুনীয়া ঠিক আছে গাড়ী গোটেই ফুল হৈ আছে এইবিলাক চব বেগ চেগ পিছফালেতো গোবৰো লৈ আহিছোঁ গোবৰৰ বস্তা আছে পিছফালে গোটেই গাড়ী ফুল হৈ আছে ঠিক আছে তেন্তে আপোনালোকে চাই থাকিব ভিডিঅ'টো মই অলপ দেখাই গৈ থাকিম মৰিগাঁওখনো আপোনালোকক অকণমান দেখাই দিব পাৰিম আজি ঠিক আছে হাজবেণ্ড আৰু মই আহিছোঁ আমি এফালেদি অহা কাৰণ এটা হ'ল আমাৰ মানে গাড়ীত ফাষ্টেগ লগোৱা নাই তো ডাবলকৈ লয় পইচা মানে অহা যোৱা কৰিলে আপোনাৰ 800 মান টকা তাতে লয় গীততে সেইকাৰণে মানে ফাষ্টেগটো লগোৱা নাই সেইকাৰণে আমি এফালেদি আহিছোঁ এতিয়া অকণমান আমি এইখিনিতে ৰখিছোঁ মৰিগাঁও পাবলৈ আৰু 10 মিনিটমান আছেগৈ মৰিগাঁও টাউন পাবলৈ এতিয়া এইখিনি জেগা বিশেষকৈ গম পোৱা নাই মই আৰু হাজবেণ্ড নামি গৈছে কিবা কিনিবলৈ গৈছে চব্জি দেখিছে কিবা কিনিবলৈ গৈছে মই গাড়ীতে বহি আছোঁ গাটো বেয়া লাগিলে মোৰ গাড়ীত আহিলে অকণমান মানে প্ৰব্লেম হয় সেইকাৰণে মোৰ কাৰণেও কিবা হজমলা এইবিলাক আনিবলৈ গৈছে তাৰপিছতে এতিয়া পানী চানী খাই পেলাইহে মই অকণ ভাল পাইছোঁ গাটো মাথা চাথা ঘূৰাই গৈছিলে এইখন হৈছে মৰিগাঁও টাউন এখন মৰিগাঁও ডিষ্ট্ৰিক্টৰ ঔজাৰী নামৰ গাঁৱৰ বিল হয় এইখন ৰাস্তাৰ চাৰিওফালে খালি সেউজীয়া আৰু সেউজীয়া বহুত ভাল লাগিছে নাৰেংগী পালোহি পাম আৰু নাৰেংগী আৰু বেছি সময় নাই ঘৰ পাবলৈ আমি গুৱাহাটী সোমালোঁ বেছি গাড়ী চাড়ী ভিৰ নাই বাৰু এতিয়া আমি জোৰত হৈ পেলাই ওলামগৈ এতিয়া আমি ৰাজগড় হৈ ওলামগৈ
এইখন হৈছে ৰামকৃষ্ণ আশ্ৰম। আপোনালোকক কেতিয়াবা দেখাম ইয়াৰ ভিতৰৰ পৰিৱেশটো। আৰু এইটো হৈছে ত্ৰিপুৰা ভৱন। আমাৰ ঘৰৰ ওচৰ পাইছোঁহি আৰু আমাৰ ঘৰৰ গলিত সোমাম এতিয়া। এয়া মই নামি দিলোঁ, গাড়ীখন সোমোৱাই আছে এতিয়া। মা আগফালে ৰখিয়ে আছিলে। এয়া গোবৰবোৰ নমাই থকা হৈছে। 5 বস্তামান গোবৰ লৈ আহিছিলোঁ ঘৰৰ পৰা আমাৰ ওপৰৰ খেতিত দিবলৈ। এয়া বাকী বস্তুবোৰ নমাই আছে। মই এতিয়া ঘৰলৈ আহি আছোঁ বেগ চেগবিলাক লৈ। গাড়ী নতুন ঘৰতে ৰখা হয় মানে। এতিয়া ৰুমত আহি সোমালোহি। এতিয়া ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। মই এতিয়া ফ্ৰেছ হৈ লওঁ, কাপোৰ কানি চেঞ্জ কৰি লওঁগৈ। ঠিক আছে। এয়া নগাঁৱৰ পৰা অনা বস্তুবোৰ। কণী 2 প্লেটো লৈ আহিছিলোঁ, এতিয়া ভৰাব লৈছোঁ। বাকী ইয়াতে চব্জিবোৰ আছে, ঢেকীয়া, কচু, বেঙেনা, ৰঙালাও, কোমোৰা। এইবোৰ চব মায়ে ঘৰৰ পৰা দি পঠাইছে। ভাল লাগে এনেকৈ ঘৰৰ পৰা দি পঠালে ন। হেল্ল' গাইজ, মই এতিয়া ফ্ৰেছ হ'লোঁ। চাহ অকণো খাই পেলাই এতিয়া বিচনাত বাগৰ দিছোঁ। বহুত ভাগৰ লাগি আছিলে। ৰাতিপুৱা বহুত সোনকালে উঠিছিলোঁ আজি, সেইকাৰণে এতিয়া অকণমান এনেই বাগৰি আছোঁ। ভাত অকণমান দেৰিকৈ খাম আৰু খাই পেলাই আকৌ ভালকৈ শুম। এতিয়া 1:30 বাজিছে। আমি 12টামান বজাত পাই গ'লোহি ঘৰ। ঠিক আছে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইটো আমাৰ ঘৰৰ আন এটা সদস্য। ই ধুনীয়াকৈ কথা কয়, আপোনালোকক কেতিয়াবা শুনাম। এতিয়া মই সন্ধিয়া চাহ খাব আহিছোঁ। পানী এগিলাচ খাই লৈছোঁ, গৰম পানী। এয়া মায়ে বৰপিঠা দি পঠাইছিলে, উলিয়াই লৈছোঁ চাহৰ লগত খাবলৈ এতিয়া। এইবোৰ চাওকচোন, এনেদৰে পেলাই থৈছোঁহি আহি পেলাই। চিজিল কৰাই হোৱা নাই, ভাগৰ লাগি আছিলে, এনেকৈ থৈ দিছোঁ। আজি আহি পেলাইহে একুৰিয়ামকেইটা লাইট জ্বলোৱা হৈছে। কেইদিন লাইট চাইট দিয়াই হোৱা নাছিলে। আপোনালোকক বেলেগ এদিন দেখাম ভালকৈ একুৰিয়ামটো কি মাছ আছে। হেল্ল' গাইজ, এতিয়া সন্ধিয়া চাহ খোৱা হৈ গ'ল। অলপমান শুলোহি দুপৰীয়া ভাত খাই, আৰু এতিয়াও শুৱাৰ পৰা উঠি চাহ অলপ খাই দিলোঁ। গাটো এতিয়া ভাল লাগিছে আকৌ শুই দিওঁতে। আজিৰ ভিডিঅ'টোত বিশেষ একো নাই যদিও মই ঘৰৰ পৰা গুৱাহাটী ঘৰ পোৱালৈকে আপোনালোকক অলপ এনেই দেখাই থাকিলোঁ। তো যিসকল মোৰ চেনেল নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু আহি থকা সকলো ভিডিঅ' যাতে এনেদৰে আগতীয়াকৈ পাই যায়, আৰু সকলো ভিডিঅ' যাতে আপোনালোকে চাই তাৰে কামনা কৰিলোঁ। আৰু ঘৰ চৰ এতিয়া চিজিল কৰাই হোৱা নাই, বস্তুবিলাক আনি পেলাই তেনেকৈ থৈছোঁ। মোৰ চবতছে বেয়া পোৱা কামটো হৈছে এইটোৱেই, আহি পেলাই আকৌ বস্তুবিলাক নিজৰ জেগাত থোৱা কামটোৱে মই বহুত অশান্তি পাওঁ। আপোনালোকে বাৰু অশান্তি পায়নে? মই কিন্তু খুব অশান্তি পাওঁ এইবোৰ কাম কৰি থাকিলে পিছত চিজিল নোহোৱালৈকে। ঠিক আছে তেন্তে হ'লে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বেছি ধন্যবাদ জনাইছোঁ।